বৰপেটা জিলাৰ কয়াকুছিত এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানৰ মাজেদি নাৰ্ছিং পেছাৰ পথত ভৰি দিলে 50 গৰাকী শিক্ষাৰ্থীয়ে এছিয়ান মিছন ইনষ্টিটিউট অফ নাৰ্ছিঙত অনুষ্ঠিত হ'ল GNM প্ৰথম বৰ্ষৰ শিক্ষাৰ্থীসকলৰ কেপিং আৰু শপত গ্ৰহণ অনুষ্ঠান। বগা কেপ, হাতত জ্বলন্ত মমবাতি আৰু চকুত ৰোগী সেৱাৰ দৃঢ় সংকল্প। পুৱা 10 বজাত এছিয়ান মিছন ইনষ্টিটিউট অফ নাৰ্ছিঙৰ চৌহদত এই আৱেগময় পৰিৱেশৰ অৰ্থাৎ আৱেগময় দৃশ্যৰ সৃষ্টি হয় যেতিয়া GNM পাঠ্যক্ৰমৰ 50 গৰাকী শিক্ষাৰ্থীয়ে আনুষ্ঠানিকভাৱে শপত গ্ৰহণ কৰে মানৱ সেৱাৰ এই মহান পেছাত নিজকে সমৰ্পিত কৰিবলৈ। প্ৰতিষ্ঠানৰ অধ্যক্ষ কুসুম মঞ্জুৰী বৰগোহাঁইৰ বন্তি প্ৰজ্বলনেৰে অনুষ্ঠানৰ শুভাৰম্ভ হয়। আধুনিক নাৰ্ছিং সেৱাৰ অগ্ৰদূতী ফ্লোৰেন্স নাইটিংগেলৰ প্ৰতিকৃতিত মাল্যাৰ্পণ কৰা হয় শ্ৰদ্ধাৰে। বৰপেটা চিভিল হাস্পাতালৰ ডেপুটি ছুপাৰিণ্টেণ্ডেণ্ট ডাক্তৰ ছফিউল ইছলামে শিক্ষাৰ্থীসকলক শপত বাক্য পাঠ কৰোৱায়। সভাত মুখ্য অতিথিৰ আসন অলংকৃত কৰা ডাক্তৰ দীপ্তি চৌধুৰীয়ে তেওঁৰ মূল্যৱান বক্তব্যত কয় যে নাৰ্ছিং পেছাটো কেৱল জীৱিকা অৰ্জনৰ মাধ্যম নহয়, এয়া মানৱ সেৱাৰ এক মহান ব্ৰত। সভাপতিৰ ভাষণত ডাক্তৰ সিকদাৰে কয় যে ফ্লোৰেন্স নাইটিংগেলৰ জীৱনাদৰ্শ অনুকৰণ কৰি চিকিৎসা নৈতিকতা আৰু ৰোগীৰ গোপনীয়তা ৰক্ষা কৰাটো অপৰিহাৰ্য। নাৰ্ছিং শিক্ষাৰ এক গুৰুত্বপূৰ্ণ মাইলৰ খুঁটি হিচাপে বিবেচিত এই কেপিং অনুষ্ঠানে একাডেমিক জীৱনৰ পৰা পেছাদাৰী জীৱনলৈ শিক্ষাৰ্থীৰ আনুষ্ঠানিক প্ৰৱেশক চিহ্নিত কৰে। সংখ্যালঘু অধ্যুষিত এই অঞ্চলত এনে এখন উন্নতমানৰ স্বাস্থ্যসেৱা শিক্ষা প্ৰতিষ্ঠান গঢ়ি উঠাত স্থানীয় ৰাইজে গৌৰৱ প্ৰকাশ কৰিছে। কয়াকুছিৰ পৰা বলেন দাসৰ ৰিপৰ্ট, TV Live News. I am very much impressed by witnessing such type of program here at Asian Mission Institute of Nursing at Koyakusi. It is a very auspicious occasion that আমাৰ যিখিনি নৱগত নাৰ্ছিং স্কুলত এডমিশ্যন লৈছে তেওঁলোকৰ কাৰণে যথেষ্ট সেন্সিটিভ দিন হয়, কাৰণ ইয়াতে তেওঁলোকে যিটো ওথ ল'লে সেই ওথমতে কাম কৰিবলৈ তেওঁলোকৰ একচুৱেলি জীৱনটো উৎসৰ্গা কৰিব লাগিব নাৰ্ছিঙৰ কাৰণে। তাৰমানে তো এইটো যথেষ্ট ভাল লগা বস্তু। মই আগতে আচলতে এইটো গম পোৱা নাছিলোঁ, আগতে কেতিয়াও মই এইটো এনেকুৱা অনুষ্ঠানটো ভাগ লৈ পোৱা নাছিলোঁ। মই আজি ইয়াতে ভাগ ল'ব পাই যথেষ্ট ভাল পাইছোঁ, অনুপ্ৰাণিত হৈছোঁ। হয়, আমি সঁচাকৈ গৌৰৱ অনুভৱ কৰিছোঁ যে আমাৰ নামনি অসমৰ অন্যতম এটি নাৰ্ছিং শিক্ষা প্ৰতিষ্ঠান, অকল নাৰ্ছিং শিক্ষা নহয়, আমাৰ ইয়াতে ফাৰ্মাচী শিক্ষাও আছে, ডিফাৰ্মো আছে। এনেকুৱা এটা প্ৰতিষ্ঠানত কয়াকুছিত আমি আজি বিশেষকৈ কেপিং ডে যি চেৰেমনি হ'ল এণ্ড অথ টেকিং, এই চেৰেমনিত আপোনালোকক পাই আমি সঁচাকৈ গৌৰৱ অনুভৱ কৰিছোঁ। আৰু আপোনালোকে জানে যে নাৰ্ছিং প্ৰফেশ্যনটো এটা নবল প্ৰফেশ্যন আৰু হেল্থ কেয়াৰ ছিষ্টেমৰ মেৰুদণ্ড বুলি আমি ক'ব পাৰি। আৰু এই নাৰ্ছিং প্ৰফেশ্যনত যিসকল ছাত্ৰ ছাত্ৰী সোমাইছে তেওঁলোকে ডেডিকেটেডলি তেওঁলোকে কাম কৰিব লাগিব, মানৱ সেৱাৰ ব্ৰতী হ'ব লাগিব। আৰু সেই মানৱ সেৱাৰ ব্ৰতী হোৱাৰ কাৰণেই ফ্লোৰেন্স নাইটিংগেলৰ যি আদৰ্শ, সেই আদৰ্শৰে আগবাঢ়ি যোৱাৰ কাৰণে আজি আনুষ্ঠানিকভাৱে আমাৰ নৱাগত যিসকল ছাত্ৰ ছাত্ৰী নাৰ্ছিঙৰ প্ৰথম বৰ্ষৰ ছাত্ৰ ছাত্ৰীসকল তেওঁলোকে আজি অথ টেকিং ল'লে, লেম্প হাতত লৈ পেলাই। গতিকে সঁচাকৈ এটি অস্পেচিয়াছ ডে, আজি খুব ভাল লগা দিন। আৰু এটা কথা মই আপোনালোকৰ যোগেদি নাৰ্ছিং প্ৰফেশ্যনৰ লগত জড়িত, যিহেতু আমি সকলোৱে হেল্থ কেয়াৰ ছিষ্টেমৰ লগত জড়িত, নাৰ্ছিং প্ৰফেশ্যনৰ লগত জড়িত বিশেষকৈ আমাৰ চিষ্টাৰসকলক ক'ব বিচাৰিছোঁ যে তেওঁলোকৰ ব্যৱহাৰ, আচাৰ ব্যৱহাৰ সদায় নম্ৰ, সদায় এইটো থাকেই। গতিকে মই আমাৰ ছাত্ৰ ছাত্ৰীসকলক ক'ব বিচাৰিছোঁ যে তেওঁলোকে যাতে মানুহৰ লগত অনাগত ভৱিষ্যতে যাতে খুব সুন্দৰভাৱে পেচেণ্টৰ হস্পিটেলত যেতিয়া আহে খুব হতাশ হৈ আহে, চকুলো থাকে, চকুলো লৈ পেলাই তেওঁলোকে আহে। আৰু এই ছাত্ৰ ছাত্ৰীসকলে বা নাৰ্ছসকলে তেওঁলোকৰ সেৱাৰ যোগেদি, যিটো মানৱ সেৱাৰ যোগেদি তেওঁলোকে তেওঁলোকৰ মুখত হাঁহি বিৰিঙাই হস্পিটেলৰ পৰা ওলাই দিব লাগিব। গতিকে সেইখিনি কথা আমাৰ ছাত্ৰ ছাত্ৰীসকলক আজিৰ দিনটোত মই
ক'ব বিচাৰিছোঁ। আমাৰ এছিয়ান মিছন ইনষ্টিটিউট অফ নাৰ্ছিঙৰ এইটো 3rd বেটছ GNM। তেওঁলোকক আমি এডমিশ্যনৰ পৰা 3-4 মাহ একেলগে থিয়ৰী আৰু প্ৰেক্টিকেল ক্লাছ কৰাওঁ আৰু তেওঁলোকক আমি হস্পিটেললৈ বেডছাইড নাৰ্ছিঙৰ কাৰণে তেওঁলোকক আমি প্ৰিপেয়াৰ কৰোঁ। আৰু সেইদৰে এইটো বেটছো আজি তেওঁলোকক কেপ দিলোঁ মানে কি, তেওঁলোকে এতিয়া বেডছাইড নাৰ্ছিঙৰ কাৰণে ৰেডি হৈছে। কেপ দিয়া অৰ্থটো হৈছে তেওঁলোকক আমি এটা মূৰত এটা আমি বুজা দিছোঁ, বেলেগ এটা বুজা দিছোঁ যে যাতে তেওঁলোকে এই বুজা হস্পিটেলত তেওঁলোকে পেচেণ্টবিলাকৰ লগত এই বুজাটো তেওঁলোকে ল'ব পাৰে, সেইটো তাৰ উদ্দেশ্য। আৰু আমাৰ এছিয়ান মিছন ইনষ্টিটিউট অফ নাৰ্ছিং ইয়াত আমাৰ উন্নত মানৰ শিক্ষা দিয়া হয় নাৰ্ছিঙৰ ওপৰত। আমাৰ ইয়াত মানে এফিচিয়েণ্ট ফেকাল্টিজ আছে আৰু আমাৰ ষ্টুডেণ্টবিলাকৰ লগত আমি অনবৰতে লাগি থাকোঁ যাতে তেওঁলোকে নাৰ্ছিং শিক্ষা উন্নত মানৰ কৰি আমাৰ দেশৰ ভিতৰতে বিশ্বৰ ভিতৰতে তেওঁলোকে মানে জনাজাত হৈ পৰিব পাৰে। তাৰ কাৰণে আমি সদায় চেষ্টা কৰোঁ। আমাৰ উন্নত মানৰ হোষ্টেল ফেচিলিটি আছে আৰু অফিচ ষ্টাফ আছে তেনেকৈ। সেইকাৰণে মই আজি আহ্বান জনাওঁ যাতে সকলোৱে আমাৰ যাতে ইনষ্টিটিউটলৈ এবাৰ আহে আৰু ইয়াত যাতে এডমিশ্যন ল'বলৈ আগবাঢ়ি আহে, তাৰ কাৰণে মই সকলোকে আহ্বান জনাইছোঁ। ধন্যবাদ।